অসমৰ মানুহে সদায় স্যাক্রিফাইস কৰি থাকিব নেকি? নগাই বাৰে বাৰে সোমাই আহি আমাৰ তাত খেতি কৰে, আমাৰ তাত ব্লক অফিস বনাই দিয়ে, আমাৰ মাটি দাই থানা বনাই দিয়ে। এটো কি সদায় সহ্য কৰা হ'ব নেকি? অসমে সদায় কি আছে আমি সোমাম, আমাৰ ইফালদি গাড়ী যাব, আৰামছে যাব দিম, খেতি বাতি কৰিব দিম, মাটি কিনিব দিম, আৰু আমাৰ মানুহ তাতে গলে মাৰিব আৰু পিটিব আৰু তালৈ সোমাই আহিব। অসমৰ মাটিৰ লগত খেলা ধেমালি কৰা নচলিব আৰু এটো মানি লোৱা নহ'ব। নাই, নগাৰ আগ্ৰাসনটোৰ ক্ষেত্ৰত চৰকাৰে যিমান যি নকক বাৰ চৰকাৰে এই ক্ষেত্ৰত মিছা কথা কৈ আছে। নগাই বাৰ অসমত সোমাই আহে, নগাই বাৰ অসমত সোমাই আছে। আমি নগালেণ্ডৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব লাগে, মেঘালয়ে আমাৰ নেবাৰিং ষ্টেট ভাল সম্পৰ্ক ৰাখিব লাগে, আমি অৰুণাচলৰ লগত ভাল সম্পৰ্ক ৰাখিব লাগে। কিন্তু ভাল সম্পৰ্ক ৰাখিব লাগে কাৰণে অসমেই কেৱল স্যাক্রিফাইস কৰি থাকিব নেকি? অসমৰ মানুহে সদায় স্যাক্রিফাইস কৰি থাকিব নেকি? নগাই বাৰে বাৰে সোমাই আহি আমাৰ তাত খেতি কৰে, আমাৰ তাত ব্লক অফিস বনাই দিয়ে, আমাৰ মাটি দাই থানা বনাই দিয়ে। এটো কি সদায় সহ্য কৰা হ'ব নেকি? ট্ৰেজাৰী বেঞ্চ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিমান ডিফেন্স লাইন নাহক, এইটো ক্ষেত্ৰত গভৰ্ণমেণ্ট লাইন এইটো ক্ষেত্ৰত ষ্ট্ৰং নহয়। মই আহ্বান জনাম অসম চৰকাৰক, হোম ডিপাৰ্টমেণ্টক, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম মিনিষ্ট্ৰীক যে এই ক্ষেত্ৰত অসমে সদায় কিয় স্যাক্রিফাইস কৰিব? অসমে সদায় কি আছে আমি সোমাম, আমাৰ ইফালদি গাড়ী যাব, আৰামছে যাব দিম, খেতি বাতি কৰিব দিম, মাটি কিনিব দিম, আৰু আমাৰ মানুহ তাতে গলে মাৰিব আৰু পিটিব আৰু তালৈ সোমাই আহিব। এটো কেতিয়া হ'ব নোৱাৰে। চৰকাৰে কেৱল ডিফেন্স লাইনটো লৈ দুটা কথা ক'লে নহ'ব, পাৰ্মানেণ্ট সলিউশন ওলাব লাগিব। কমিটি বনাই, চৰকাৰে কমিটি বনাই মেম্বাৰ দিয়ে, MLA বিলাকক ভিজিট কৰিব পঠায়, আকৌ আহে, দুখন ৰাজ্য এখন কমিটি, চিফ সেক্ৰেটাৰী বহে, DGP বহে, চিফ মিনিষ্টাৰ বহে, এটা মিডিয়াত এটা এনাউন্সমেণ্ট দিয়ে, আকৌ থাকি যায়। এই ক্ষেত্ৰত পাৰ্মানেণ্ট সলিউশন হ'ব লাগিব। অসমৰ মাটিৰ লগত খেলা ধেমালি কৰা নচলিব আৰু এটো মানি লোৱা নহ'ব। নাই, নগাৰ আগ্ৰাসনটোৰ ক্ষেত্ৰত চৰকাৰে যিমান যি নকক বাৰ চৰকাৰে এই ক্ষেত্ৰত মিছা কথা কৈ আছে। নগাই বাৰ অসমত সোমাই আহে, নগাই বাৰ অসমত সোমাই আছে। আমি নগালেণ্ডৰ লগত এটা ভাল সম্পৰ্ক ৰাখিব লাগে, মেঘালয়ে আমাৰ নেবাৰিং ষ্টেট ভাল সম্পৰ্ক ৰাখিব লাগে, আমি অৰুণাচলৰ লগত ভাল সম্পৰ্ক ৰাখিব লাগে। কিন্তু ভাল সম্পৰ্ক ৰাখিব লাগে কাৰণে অসমেই কেৱল স্যাক্রিফাইস কৰি থাকিব নেকি? অসমৰ মানুহে সদায় স্যাক্রিফাইস কৰি থাকিব নেকি? নগাই বাৰে বাৰে সোমাই আহি আমাৰ তাত খেতি কৰে, আমাৰ তাত ব্লক অফিস বনাই দিয়ে, আমাৰ মাটি দাই থানা বনাই দিয়ে। এটো কি সদায় সহ্য কৰা হ'ব নেকি? ট্ৰেজাৰী বেঞ্চ গভৰ্ণমেণ্টৰ ফালৰ পৰা যিমান ডিফেন্স লাইন নাহক, এইটো ক্ষেত্ৰত গভৰ্ণমেণ্ট লাইন এইটো ক্ষেত্ৰত ষ্ট্ৰং নহয়। মই আহ্বান জনাম অসম চৰকাৰক, হোম ডিপাৰ্টমেণ্টক, মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক, চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হোম মিনিষ্ট্ৰীক যে এই ক্ষেত্ৰত অসমে সদায় কিয় স্যাক্রিফাইস কৰিব? অসমে সদায় কি আছে আমি সোমাম, আমাৰ ইফালদি গাড়ী যাব, আৰামছে যাব দিম, খেতি বাতি কৰিব দিম, মাটি কিনিব দিম, আৰু আমাৰ মানুহ তাতে গলে মাৰিব আৰু পিটিব আৰু তালৈ সোমাই আহিব। এটো কেতিয়া হ'ব নোৱাৰে। চৰকাৰে কেৱল ডিফেন্স লাইনটো লৈ দুটা কথা ক'লে নহ'ব, পাৰ্মানেণ্ট সলিউশন ওলাব লাগিব। কমিটি বনাই, চৰকাৰে কমিটি বনাই মেম্বাৰ দিয়ে, MLA বিলাকক ভিজিট কৰিব পঠায়, আকৌ আহে, দুখন ৰাজ্য এখন কমিটি, চিফ সেক্ৰেটাৰী বহে, DGP বহে, চিফ মিনিষ্টাৰ বহে, এটা মিডিয়াত এটা এনাউন্সমেণ্ট দিয়ে, আকৌ থাকি যায়। এই ক্ষেত্ৰত পাৰ্মানেণ্ট সলিউশন হ'ব লাগিব। অসমৰ মাটিৰ লগত খেলা ধেমালি কৰা নচলিব আৰু এটো মানি লোৱা নহ'ব।